মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই মানে গামোচাতে অংকন কৰিছোঁ। তেখেতক মই অতি আগ্ৰহেৰে মানে দিবলৈ বাট চাই ৰৈ আছোঁ। মই তেখেতলৈ চিঠি এখনো লিখিছোঁ যাতে মই ছাৰে আহি মোৰ বস্তুখিনি চাই মোক অকণমান মোৰ পদূলিত অকণমান পদধূলা কৰি মোক অকণ আগবঢ়াই লৈ যায় যেন ছাৰে, মই সেইখিনিকে প্ৰাৰ্থনা কৰিছোঁ। মই মানে চিমেণ্টৰ কাম কৰোঁ। তাৰপিছত চিমেণ্টৰে সৰ্বানন্দ সোণোৱাল ছাৰক বনাইছোঁ, ডক্টৰ ভূপেন হাজৰিকাক বনাইছোঁ, ৰবীন্দ্ৰনাথ ঠাকুৰক বনাইছোঁ, কৃষ্ণ মূৰ্তি বনাইছোঁ, গণেশৰ মূৰ্তি বনাইছোঁ। মানে ভগৱানৰ চব বস্তুৱে মই বনাব পাৰোঁ। বোৱা কটা চাদৰ মেখেলা বওঁ, গামোচা বওঁ, মই ডাঙৰ ডাঙৰ ফুলৰে গামোচা বওঁ, তাৰপিছতে স্কাৰ্ফ বওঁ, ৰুমাল বওঁ। মই মানে বহুত ডিজাইনৰ গাৰু বনাব পাৰোঁ। মানুহে মানে মোৰ বস্তুবিলাক ভাল পাই পেলাই মানে বহুতেই অৰ্ডাৰ দিয়ে। মানে চুৱেটাৰবিলাকো বৰ ধুনীয়া ধুনীয়া চুৱেটাৰবিলাক মই বনাই দিওঁ। তাৰপিছতে পুতলাবিলাক মানুহে গাড়ীত ল'বলৈও লয়, কুকুৰ, বাঘ এনেকৈ। মোৰ 12-13 বছৰমান হৈ গ'ল বনোৱা শিকা। বাঁহ বেতৰ ডলা, চালনী, কুলা, তাৰপিছতে খৰাহী, পাচি, চালনী চব বনাব পৰা হৈছোঁ। লাভান্বিত হৈছোঁ আৰু সেইখিনি পইচাৰে আকৌ মই নতুনকৈ মাল আনো বিক্ৰী কৰি পেলাই। ঘৰলৈকে মানুহখিনি আহে মানে, আৰু কিছুমানে ধৰক কয় আৰু যে আৰ কে এণ্টাৰপ্ৰাইজটোৰ নামতে মানে মই জেগাই জেগাই বস্তু পঠিয়াই দিওঁ। তেনেকৈ মানুহে ক'লে মানুহে এতিয়া মই ঠায়ে ঠায়ে নিবনুৱা যুৱক যুৱতীক আৰু বোৱাৰীখিনিক মই প্ৰশিক্ষণ দি আছোঁ। মই নিজে সেই বস্তু দি শিকাই আছোঁ। এতিয়া তেওঁলোকো মোৰ নিচিনাকৈ স্বাৱলম্বিতা হওক বুলিয়ে মই মানে প্ৰশিক্ষণ দি আছোঁ। মানে যোনে যি বনায়, কোনোবাই মৰাপাটত শিকিছে, কোনোবাই ভগৱানৰ মূৰ্তি বনাবলৈ শিকিছে, কোনোবাই ভগৱানৰ থাৰ্মকলত মানে শিকিছে, চিমেণ্টত শিকিছে, আৰু মই টাববিলাকো বনাইছোঁ, সেইবিলাকো শিকিছে। মানে যোনে যি শিকিছে মই শিকাই গৈ আছোঁ আৰু চব বস্তুৱে বনাওঁ য'তেই মোৰ ভাল লাগে। চিমেণ্টতো কৰোঁ, তাৰপিছতে পুটিনত কৰোঁ, তাৰপিছতে থাৰ্মকলত কৰোঁ, তাৰপিছত আইচক্ৰীমৰ কাঠিত মন্দিৰখিনি বনাওঁ। এনেকৈ পুতলাখিনি বনাওঁ। পুতলাখিনি এইবিলাক ফাৰ আনি লওঁ, তাত বনাওঁ। তাৰপিছতে এইবিলাক ঘৰত সজোৱা পৰ্দা, চাদৰ গামোচাও বওঁ। এনেকৈ মানে নজনা বস্তু একোৱেই নাই, মানে চব বনাব পাৰোঁ। ঊলৰ পৰ্দাবিলাকো বনাইছোঁ। ঊলৰ পৰ্দা, ভগৱানৰ ফটোবিলাকো বনাইছোঁ, কৃষ্ণ, গণেশ, তাৰপিছত ৰাধা কৃষ্ণ,